কলিয়াবৰৰ হাতীমূৰাত দিনক দিনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে হাতীমূৰাৰ দুৰ্গা মন্দিৰৰ সমীপত থকা বনভোজস্থলীত অব্যাহত আছে ব্যাপক গৰাখহনীয়া। বিগত এক সপ্তাহৰো অধিক সময় ধৰি অঞ্চলটোত চলি আছে এই ভয়াৱহ খহনীয়া। ইতিমধ্যে খহনীয়াই পকী দেৱাল পৰ্যন্ত খহাই নিয়াৰ ফলত স্থানীয় লোকসকলৰ মাজত সৃষ্টি হৈছে আতংকৰ। খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে পাৰ্কুপাইন, জিঅ' বেগ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত শিল পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এতিয়াও কমা নাই খহনীয়াৰ প্ৰকোপ। এইটো হঠাতে এইটো নৰ্মেল সেয়া নাছিলে, আমিতো চব শান্ত হৈয়ে আছিলে বস্তুখিনি। আমি যথেষ্টখিনি বেগো মাৰিছিলোঁ, আপোনালোকে যদি গম পায়। তো হঠাতে এটা ঘূৰ্ণি টাইপৰ সৃষ্টি হৈছে এইটো ৰাতিপুৱাৰ টাইমত। আমি ইমিডিয়েটলি যিটো ব্যৱস্থা ল'ব লাগে, সাধাৰণতে যিটো লওঁ এনেকুৱা পৰিৱেশ হ'লে, গছৰ ঠানি মাৰোঁ আমি বস্তা বান্ধি, বা বল্ডাৰ আছিলে বল্ডাৰো পেলাইছিলোঁ, বেগো মাৰিছিলোঁ। এতিয়া নেক্সট আমি সেইখিনি তাতে লাষ্ট দুদিন ধৰি পৰ্কুপাইনো মাৰি আছোঁ তাতে, যাতে তাৰ ফ'ৰ্চটো কমি যায়। এইটো খহনীয়াটো নৰ্মেল খহনীয়া নহয়, অলপ ঘূৰ্ণি টাইপৰ সৃষ্টি হয়। এইটো অলপ কণ্ট্ৰল কৰাটো ইমিডিয়েটলি দিগদাৰ। তো আমি পাৰ্কুপাইনো মাৰিলোঁ, বেগো মাৰিলোঁ। এতিয়া সেইখিনি জেগাত আজি আমি কাম কৰিম বুলি ভাবোঁতে হঠাতে আজি আকৌ ডাউনৰ পিনে আকৌ সেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে। এতিয়া আমি এইখিনি জেগাত যুঁজি আছোঁ। আমি যিখিনি ইমিডিয়েটলি ল'ব লাগে বল্ডাৰ বা এই গছৰ ঠানি মাৰি আছোঁ। লগে দৰকাৰ হ'লে অলপ শান্ত হোৱাৰ পিছত পাৰ্কুপাইন বা বেগো আমি আছে আমাৰ মাৰি দিম। এইখিনি যিমান পাৰোঁ আমাৰ ডিপাৰ্টমেণ্টৰ পৰা চেষ্টা কৰিম আৰু এইটো ৰোধ কৰিবৰ কাৰণে। কলিয়াবৰৰ পৰা পাৰ্থ প্ৰতিম হাজৰিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।